হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এদিনতে বনাব পৰা আমৰ আচাৰৰ এটা ৰেচিপি। প্ৰথমতে আমৰ ঠাৰিখিনি আঁতৰাই ভালদৰে ধুই ল'লোঁ। তাৰ পাছত ৰ'দত অকণমান শুকাবলৈ দিলোঁ। যদি ৰ'দ নাথাকে আপোনালোকে এখন কটন কাপোৰেৰে আমকেইটা মোহাৰি ল'ব, অকণমানো যাতে পানী লাগি নাথাকে, নহ'লে আচাৰখিনি বেয়া হৈ যাব। এয়া মই এইটো চাইজতে আমখিনি কাটি ল'ম। আপোনালোকে নিজৰ জোখ অনুপাতে আমখিনি কাটি ল'ব পাৰে। আমখিনি কাটি হৈ গ'ল। এয়া ভালদৰে নিমখত দি পিনে মিহলি কৰি দিম আৰু 4-5 ঘণ্টামানৰ কাৰণে থৈ দিম। এয়া মই এতিয়া অলপ সময়ৰ বাবে ৰ'দত দি থ'ম। 4 বা 5 ঘণ্টামান ৰ'দত দি থ'লে হৈ যাব। এয়া ভোট জলকীয়াও মই নিমখত দি থৈছোঁ। এয়া এতিয়া নিমখখিনি ভালদৰে গলি গৈছে। এতিয়া এখন ডলাত পাতলকৈ মেলি পিনে অকণমান ৰ'দত দি দিম। মেথি, জিৰা, ধনিয়া চব একেলগে গৰম কৰি পিচি ল'লোঁ। এয়া নিমখত দিয়া ভোট জলকীয়াও পিচি ল'লোঁ। এতিয়া মই মিঠাতেলখিনি গৰম কৰি ল'ম। আমৰ পৰিমাণটো চাই পিনাই তেলখিনি দিব। এয়া মছলা আৰু লগতে জলকীয়া গুড়িখিনিও ইয়াতে দি দিছোঁ। এতিয়া জোখ অনুপাতে হালধি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছতে ভোট জলকীয়াখিনি তেলতে দি দিছোঁ। এতিয়া গৰম হৈ থকা তেলখিনি মছলাৰ ওপৰত দি দিছোঁ। তেলখিনি ঠাণ্ডা হোৱাৰ পাছতহে আমখিনি দিব লাগিব। এতিয়া ভালদৰে মিহলি কৰি দিম যাতে ভালদৰে লাগি যায়। আচাৰখিনি ভালে ৰাখিবৰ কাৰণে ইয়াতে মই ব্যৱহাৰ কৰিছোঁ ভিনেগাৰ। এতিয়া ভালদৰে মিহলাই দিম। এতিয়া আমখিনি 3 ঘণ্টামানৰ কাৰণে ৰাখি দিম। তাৰ পাছতহে চিচাৰৰ বটলত থ'ম। এয়া মাজে মাজে ৰ'দত দি থাকিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।